নমস্কাৰ প্ৰিয় দৰ্শক, আজি বৰা চাউলৰ পৰা খোলা চাপৰি পিঠা বনাবলৈ লৈছোঁ। তাৰ বাবে মই দুপট চাউল প্ৰায় 2 ঘণ্টামানৰ আগতে টুকি লৈছোঁ আৰু এতিয়া মিক্সি জাৰ এটাতে মই ভালদৰে খুন্দি ল'ম। বৰা চাউল যিহেতু সেইবাবে অকণমান তলত লাগি ধৰিছে। এতিয়া মই চালি লৈছোঁ ভালকৈ। মই হাত নাই লগোৱা, চামুচেহে লৰাই দিছোঁ, যিহেতু পিঠাখিনি কেঁচা হৈ আছে, ৰ'দাব লাগিব 2 দিনমান। আৰু এতিয়া মই গধূলি পিঠা প্ৰস্তুত কৰিবলৈ লৈছোঁ। তাৰ বাবে এনেদৰে বাউল এটাতে পিঠাখিনি দি লৈছোঁ। ইয়াতে নিমখ আৰু পানী দি এতিয়া মই লৰাই ল'ম। কিছুমান মানুহে ইচ্ছা কৰিলে ধনিয়া আৰু পিঁয়াজ কাটিও দিব পাৰে, কিন্তু মই যিহেতু গুড়ৰ লগত খাওঁ সেইবাবে মই নিমখীয়া, যদিও নিমখ দিছোঁ, পিঁয়াজ আৰু ধনিয়া দিয়া নাই। এইদৰে এতিয়া মই বনাই লৈছোঁ টেৱা এখনত। খাবলৈ খুব ভাল লাগে। এনেদৰে আমি সৰু ল'ৰা ছোৱালীকো এইদৰে খুৱাই হেবিট কৰাব পাৰোঁ তাহাঁতক, আৰু তাহাঁতি এইবোৰ বস্তু, অসমীয়া বস্তুলৈ তাহাঁতৰ আগ্ৰহ বাঢ়িব। মোৰ ল'ৰাই খাই খুব ভাল পায়। এনেদৰে আমি গৰমে গৰমে সকলোৱে বহি খাওঁ গুড়ৰ লগত। এয়া হৈয়ে গৈছে। বনাবলৈও একেবাৰে সহজ, অতি সোনকালে হয়, খাবলৈতো উত্তমেই। এয়া এতিয়া মই এনেদৰে কাঁহী এখনতে তুলি লৈছোঁ পিঠাকেইখন। অকণমান ঢাকি দিছোঁ, তেতিয়া সোনকালে সিজে। এইদৰে 3খন মই পিঠা প্ৰস্তুত কৰি ল'লোঁ। একেবাৰে সহজ বিধি, এনেদৰে বনাই খাব। এয়া গুড় দিছোঁ আৰু মই ৰঙা চাহ অকণ বাকি লৈছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু বন্ধুসকলক শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। তেন্তে আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেন্তে বাই বাই।